সো বন্ধুসকল এয়া আৰু আহিলোঁ ফিল্ডলৈ অকণমান এনে ফুৰি আছিলোঁ আৰু ড্ৰোন লৈ আনিছিলোঁ এইটো ড্ৰোন দেখিছে ড্ৰোন শ্বট ল'লোঁ কিন্তু বতাহ দি আছে বতাহ দিয়াৰ কাৰণে বতাহত উৰি 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 এই ঘৰখিনি আছে নহয় এইপিনে যায় মানে সেইকাৰণে ড্ৰোন ভালকৈ উৰুৱা নহ'ল শ্বট লোৱা নহ'ল সেইবাবে তাৰ বাবে অতি দুখী মই আৰু লগত চাওক এই লগৰ পাইছোঁ দুজন ইহঁতি ইয়াৰ আগৰ ব্লগত যে আছিলে ইহঁতিয়ে হয় লগ পালোঁ ভাল লাগিলে চিনা পৰিচয় কৰিলোঁ আৰু নাম क्या नाम था आपका भैया धनुष नाम धनुष एजনৰ नाम धनुष আৰু আনজনৰ ইনকা হানিছ ইহঁতে বোলে ফ্ৰী ফায়াৰ খেলে গেম খেলে ময়ো গেম খেলোঁ ফ্ৰী ফায়াৰ খেলোঁ আগত এইটো চেনেলতে দেখিছিলে হ'বলা গেমৰ ভিডিঅ' কেইটামান বনাই মই ঢালিছিলোঁ ইউটিউবত আৰু এতিয়া মই গেম চেম এইবিলাক এৰি দিলোঁ গেম খেলোঁ মই ভিডিঅ' নবনাওঁ ইউটিউবত নেৰোঁ মই গেমিঙৰ ইউটিউব চেনেল খোলা নাই কাৰণ এইটো ব্লগিং ইউটিউব চেনেল খুলিছোঁ সেইকাৰণে মই ব্লগ এৰোঁ ইয়াত মই গেমিং নেৰোঁ সেইবাবে ইহঁতক লগ পালোঁ আৰু ইহঁতি কৈছে কিছুমান কথা মোক জনালে গাঁৱৰ বিষয়ে বহুত ভাল লাগিলে শুনি আৰু আজি ব্লগ গাঁৱলীয়া ব্লগ কেইটামান শ্বৰ্ট আপোনালোকক দেখুৱাম চাবলৈ একেবাৰে নাপাহৰিব আৰু এয়া আৰু ক'বলৈতো একো নাই এনেকেই আৰু আহিলোঁ ফুৰিলোঁ ঘূৰিলোঁ ড্ৰোন শ্বট কেইটামান ল'বলৈ চেষ্টা কৰিলোঁ কিন্তু বতাহ দিয়াৰ কাৰণে ড্ৰোন কাৰণ অলপ হালকা আছে ভাৰী থকা হ'লে টেনশ্যন নাছিলে আৰামত উৰাব পাৰিলোহেঁতেন হ'লেও এইটো কণ্ট্ৰল কৰিব পৰা যায় এইটো কাৰণ ড্ৰোন মই আগে পিছে চলাই পোৱা নাই সেইবাবে মোৰ হাতত কণ্ট্ৰল নাই নথকাৰ কাৰণে ইপিনে উৰি যায় ৰিম'টত কণ্ট্ৰল কৰিব পৰা নাই চ' একো নাই মই ট্ৰাই কৰি থাকিম ড্ৰোন উৰাবৰ কাৰণে আৰু ড্ৰোন তেতিয়া মই ট্ৰাই কৰি থাকোঁতে যেতিয়া হাত বহিব তেতিয়া ধুনীয়াকৈ শ্বট কেইটামান লৈ আপোনালোকক মই দেখুৱাম চ' আমাৰ আজিৰ ভিডিঅ'টো আৰু এইখিনিয়ে আৰু কেইটামান শ্বৰ্ট আছে গাঁৱলীয়া ব্লগ চ' নমস্কাৰ বন্ধুসকল মই কিৰণ শৰ্মা আৰু আপোনালোকে চাই আছে মোৰ একমাত্ৰ ইউটিউব চেনেল NL ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট চ' আমাৰ চেনেললৈ আপোনালোকক বিশেষ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ব্লগ আছে ভিলেজ ব্লগ এপিছড নাম্বাৰ 3 হয় ভিলেজ ব্লগ এপিছড নাম্বাৰ 3 আৰু এপিছড নাম্বাৰ 3 পৰা ভিলেজ ব্লগটো সমাপ্ত কৰিম মই ইয়াত নাথাকোঁ ইয়াত থকা হ'লে মই আৰু কেইটামান ব্লগছ দেখালোহেঁতেন কিন্তু মই অতিয়ে দুখী আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ চ' আমাৰ ভিডিঅ'টো এইখিনি আৰু পথাৰৰ মাজৰ পৰা ফিল্ডৰ মাজৰ পৰা আৰম্ভ কৰোঁ বন্ধুসকল আহিলোঁ এয়া আৰু আহি পেলি এতিয়া ঘৰলৈ গৈ আছোঁ ভণ্টি ফোন কৰি মাতি আছে চাহ খাবলৈ চাহ তাহ খাম আৰু কেইটামান শ্বট আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম তাৰপিছত মই আকৌ যাব লাগিব চহৰলৈ বেগ চেগ ল'ম কাপোৰ কানি ল'ম তাৰপিছত যাম আৰু গাঁৱত থাকি কিন্তু বহুত ফূৰ্তি হৈছিলে বহুত ভাল লাগিছিলে এতিয়া আৰু যাব লাগিব আৰু উপায় নাই আৰু কি কৰিব এয়াই আৰু মোৰ বেকগ্ৰাউণ্ডটো চাওক পিছপিনে এই গছজোপা চাওক কি মজা লাগিছে না ফিল্ডৰ পৰা আহিলোঁ এনেকৈ গৈ মেলি আছোঁ ফুৰি অকলে আছোঁ এয়া আৰু ঘৰ আহি পালোঁ যাম আৰু ভিতৰলৈ চাহ খাম তাৰপিছত ক'ত যাব লাগে চাম আকৌ মোৰ দেৰি হৈ যাব সোনকালে কৰিম শ্বৰ্ট ভিডিঅ' থাকিব এইটো লং ভিডিঅ' নহ'ব শ্বৰ্ট ভিডিঅ' অতি সোনকালে কৰি পিনে ডাইৰেক্ট মৰিকেশপলীয়া যাব লাগিব আৰু উপায় নাই এই আৰু বন্ধুসকল আহি পালোঁ ঘৰলৈ আহি পিনে অলপ পেকিং চেকিং কৰিলোঁ চাব পাৰে বেগ পেকিং হৈ গ'ল এতিয়া লাহেকৈ ওলাই যাম তাৰপিছত আৰু চাহটো খাই মেলি অলপ বেলেগ এটা ভিলেজ ব্লগলৈ আপোনালোকক লৈ যাম দেখাবলৈ চেষ্টা কৰিম কি আছে কি নাই চাই থাকিব
সো বন্ধুসকলে আৰু চাহ আহিলে চাহ খাই আছো মজা বন্ধুসকল হৈ গ'ল চাহ তাহ খাই ওলালোঁ হৈ গ'ল এতিয়া অলপ কেইটামান শ্বট আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম পকৰি যে খাই দিছিলোঁ জ্বলা হৈ আছে মানে মোক একদম পূৰা আৰু পানীটো খাই লওঁ অলপ এই আৰু বন্ধুসকল চাহ তাহ খাই ওলালোঁ অলপ বাহিৰলৈ আহিলোঁ আকৌ এয়া আৰু গাঁৱলীয়া ৰাস্তা বন্ধুসকল আৱাসিকত আহি বহুত ভিতৰলৈ সোমাই আহিলোঁ চাব পাৰে চাৰিওপিনে মুকলি আছে ৰাস্তাত আছোঁ আৰু লগতে চাওক পুখুৰী এটা আছে মানে পানী ইমান কমকৈ আছে আৰু চিৰি নিচিনা মাটি খান্দি পিনে পূৰা ষ্টেপ ষ্টেপ বনাই দিছে বহুত ধুনীয়া লাগিছে দেখি পিনে আপোনালোকক মই দেখুৱাই আছোঁ চাই লওক ওকে আমি এতিয়া আহিলোঁ তেতেলী পাৰিবলৈ চাম এইটোত দান্ধা এটা পালোঁ বিচাৰি বিচাৰি এতিয়া তেতেলী পাৰি চাম হয়নে নহয় পৰে নে নপৰে সৰে নে নসৰে চাওঁ আৰু দেই একটা পৰিলে আৰু নালাগিলে দুটা পৰিলে তিনটা কৰিলে গ'ল জংঘলৰ মাজত পৰি গ'ল আৰু নাই ইয়াত এটা আছে
এই বন্ধুসকল তেতেলী পাৰিলোঁ, তেতেলী পালোঁ, তেতেলী অকল তেতেলী গছজলৈকে আহিছিলোঁ আৰু চাওক পিছপিনে মোৰ জংঘল 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 পুৰা জংঘল আছে, জংঘলৰ মাজত আছোঁ। তেতেলী ল'লোঁ, তেতেলী লৈ পিনে ঘৰলৈ গৈ আছোঁ। এতিয়া ঘৰত যাম, ঘৰত গৈ পিনে হাত ভৰি মুখ চুখ ধুই মেলি ওলাম আৰু ৰুমলৈকে যাম। তাৰপিছত কালিৰ পৰা আকৌ ডিউটি যাব লাগিব। আৰুতো ক'বলৈ একো নাই, ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। চাওক আজি গাঁৱলৈ আহিলোঁ, ভিলেজ ব্লগ ইমান ধুনীয়াকৈ বনাব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব। নেক্সট টাইম যেতিয়া আহিম ভিলেজ ব্লগ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আৰু মই চান্দ্ৰাপাটনা বুলি কোৱা এটা জেগা আছে, কৰ্ণাটকা ষ্টেটতে হয়, কৰ্ণাটকতে চান্দ্ৰাপাটনা বুলি কোৱা তাত মোৰ লগৰ ল'ৰা এটা আছে ওদালগুৰিৰ, ই মোক মাতি আছে মানে আহিবি যদি আহি যা। আৰু তাত বোলে মহীশূৰ আছে, মহীশূৰৰ ওচৰতে আছে, ই তাতে থাকে। আৰু মহীশূৰো যোৱা হ'ব, মহীশূৰত ধুনীয়া ধুনীয়া জেগা আছে, তাত ৰাজমহল আছে, কিবা চন্দ্ৰমণি কি মন্দিৰ এটাও আছে, পাহৰিলোঁ নামটো। মই আগতে ব্লগ ভিডিঅ' বনাই থাকোঁতে আপোনালোকক মই ফটো যে ঢালিছিলোঁ সেই জেগা মহীশূৰো যাম, তেতিয়া তাতো ভিলেজ এনেকুৱাই গাঁও আছে, তাৰ পৰা কেইটামান ব্লগছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে সদায় মোক মৰম দি যাব, আশীৰ্বাদ দি যাব, মৰম আৰু আশীৰ্বাদ আপোনালোকে মোক দি যাব, মই আপোনালোকক এণ্টাৰটেইনমেণ্ট দি যাম। ইমানেই আৰু, ক'বলৈতো একো নাই। বাৰু ভিলেজ ব্লগটো কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাই ক'ব, ইমানে আৰু ক'বলৈ। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ, তেতেলী লৈ পিনে তেতেলী ধুনীয়াকৈ খাম, তাৰপিছত লাহেকৈ ওলাই যাম, নহ'লে মোৰ আকৌ আন্ধাৰ হৈ যাব। ইয়াৰ পৰা আকৌ বহুত দূৰত আছোঁ না মই, বেংগলোৰ চিটি সোমাব লাগিব আকৌ, সেয়াই আৰু। টমি এই আৰু বন্ধুসকল আহিলোঁ গাঁৱৰ মাজলৈ, আহিলোঁ জংঘলৰ মাজেদি, গাঁৱৰ মাজেদি গ'লোঁ, আহিলোঁ, ফুৰিলোঁ, চালোঁ, ভাল লাগিছে। আৰু আপোনালোকে কেনেকুৱা লাগিছে মই নাজানো। আহি অৱশেষত সৰু মন্দিৰ এটা পালোঁ, চাওক এইটো গাঁৱৰ মন্দিৰ হয়। সেৱা এটা কৰিলোঁ যাতে মোৰ ভাল হওক, একো নহওক, আৰু সোনকালে ছাবস্ক্ৰাইবাৰ বাঢ়ক, ভিউ বাঢ়ক। আপোনালোকে সদায় মোক মৰম আৰু আশীৰ্বাদ দি যাব, আৰু মই আপোনালোকক এণ্টাৰটেইনমেণ্ট দি যাম। কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাই ক'ব। ইমানে আৰু, ক'বলৈ একো নাই। সেয়া আৰু ভিলেজ ব্লগ এনেকুৱাই, গাঁৱলীয়া, গাঁৱৰ জেগাত ঘৰ থাকে, জংঘল থাকে, পথাৰ থাকে, খেতি কৰি থোৱা জেগা থাকে, সেয়াই গাঁও এয়া এনেকুৱাই আৰু। কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাই ক'ব। আৰু আজি বিশেষ একো বনোৱা নহ'লে, জাষ্ট তেতেলী নিবলৈ আহিছিলোঁ, তেতেলী ল'লোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। এই আৰু ভিডিঅ'টো আৰু ইমানতে সামৰিম বুলি ভাবিছোঁ, বেছি দীঘল নকৰোঁ। চ' আমাৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাই ক'ব। আৰু এটা কথা লগতে, যদিহে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু যদি কমেণ্ট কৰা নাই কমেণ্ট কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু যদিহে আমাৰ চেনেলত নতুন, তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বেংগলোৰ চিটিৰ বহুত কিবা কিবি ব্লগ, ধুনীয়া ধুনীয়া ব্লগ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আৰু আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। চ' টাটা, বাই 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 বাই, টাটা, গুড নাইট, হৈ গ'ল আৰু যাওক আৰু। গুড নাইট নহয়, গুড ইভিনিং আৰু, ইভিনিং হ'লে হ'ল। ঠিক আছে আৰু যাওক আৰু, চাহ পানী খাওক, খাই বুলি ক'বালৈকে যায় যদি ওলাই যাব পাৰে, বজাৰ চজাৰ কৰিবলৈ বা গাই গৰু নিবলৈ। হৈ গ'ল আৰু, বাই, হৈ গ'ল, বাই বাই, যাওকগৈ আৰু। নাই একো নাই, কি চাবনো, এয়া আৰু জংঘলৰ মাজত আছোঁ আৰু, একো নাই হৈ গ'ল, বাই 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 বাই, অ' বাই 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 বাই।